জব প্লাছ আপোনাৰ ধৰক কিছুমান ফিজিকেলি অকণমান এবল নহ'বও পাৰে তেওঁলোকৰ কাৰণে কাৰাটেটো বহুত ইম্পৰ্টেণ্ট হয় আৰু প্লাছ আপোনাৰ ফিজিকেল হেল্থ। নমস্কাৰ, মই পৰেশ দাস আৰু চাবলৈ আৰম্ভ কৰিছে পৰেশ দাস ইউটিউব চেনেল। আজি মই আপোনালোকক আৰু অন্য এটা ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকক বুজাবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কেৰাটী শিকিবলৈ কাৰ লগত কেনেকৈ যোগাযোগ কৰিব লাগে আৰু কেৰাটী ক'ত শিকোৱা হয় আৰু কেৰাটীৰ মানে কেৰাটী শিকিলে আপোনালোকে তোমালোকে কেনেধৰণৰ চাকৰি লাভ কৰিব পাৰিবা আৰু কেৰাটী মানুহৰ জীৱনত কিয় ইম্পৰ্টেণ্ট হয়, কিয় কেৰাটী শিকিব লাগে, সেইখিনি কথা মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ আৰু আপোনালোকক অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব। মই যি আমাৰ এই কেৰাটীটো শিকাই আছে, যোনে কেৰাটী শিকাই আছে মাষ্টৰজনৰ লগত কেৰাটী টিচাৰৰ লগত অকণমান ইণ্টাৰভিউ ল'বৰ কাৰণে চেষ্টা কৰিম। তেখেত আমাৰ ইয়াতে আছে আৰু আমাৰ কেৰাটী ছোৱালীও শিকায়, যিখিনি তাৰমানে ছিনিয়ৰে এতিয়া শিকাব পৰা হৈ গ'ল আৰু সেই ছোৱালীজনীৰ লগতো মই কথা পাতিবৰ কাৰণে কেৰাটী শিকাই থকা দৃশ্য। ট্ৰেইনাৰ আছে, টিচাৰ আছে আৰু কেনেকৈ কেৰাটী ট্ৰেইনিঙত জইন কৰিব পাৰি আৰু অকণমান এডমিশ্যন কেতিয়াৰ পৰা হয় আৰু কেৰাটী শিকিলে কেনেধৰণৰ লাভালাভ হ'ব পাৰে আৰু কিয় কেৰাটী শিকিব লাগে, সেইখিনি কথা মই পোনে পোনে আমাৰ কেৰাটী টিচাৰৰ লগত বা কেৰাটী ট্ৰেইনাৰৰ লগত কথা পাতিব বিচাৰিছোঁ। ভণ্টি নমস্কাৰ। তোমালোকে নমস্কাৰ কেনেকৈ দিয়া? এইরকম দিয়া না, কিন্তু হেণ্ডশেক নহয়, নমস্কাৰ নহয় আৰু এনেকৈ দিয়া। তুমি কেৰাটী আমাৰ ইয়াতে শিকিছা, ইয়াতে শিকি তুমি এতিয়া শিক্ষক কেৰাটী ট্ৰেইনাৰ হয়। তুমি ব্লেক বেল্ট পাইছা নেকি? এইটো ব্ৰাউন। ব্লেক বেল্ট পাব লাগিলে কিমানখিনি কৰিব লাগিব আৰু কিমানখিনি কষ্ট কৰিব লাগিব? ব্লেক বেল্ট পাব লাগিলে বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব। ফাৰ্ষ্ট আপুনি ধৰক যিখিনি কাৰাটে কিক হয় বা আৰু পাঞ্চ হয় এইবিলাক পাৰফেক্ট হ'ব লাগিব আৰু তাৰ উপৰিও যিখিনি আমাৰ কাটা আছে সেই গোটেইখিনি কাটা জানিব লাগিব। মেক্সিমাম 15+ কাটা জানিব লাগিব। যদি কোনোবাই ইয়াতে কেৰাটী শিকিব বিচাৰে তো কেনেকৈ আৰু কেতিয়াৰ পৰা তোমালোকৰ ছেশ্যনটো ষ্টাৰ্ট হয় আৰু কেনেকৈ এই যোগাযোগটো কৰিব লাগিব, কাৰ পৰা এই যোগাযোগটো পায়, কেনেকৈ যোগাযোগ কৰিব লাগিব? আমাৰ কাৰাটে ক্লাবটো ইনষ্ট্ৰাক্টৰ হ'ল অঞ্জন বড়ো, তেওঁৰ দ্বাৰা যোগাযোগটো পায়। প্লাছ আৰু এইপিনে জানুৱাৰী 1st আমাৰ এডমিশ্যন চুৰু হয় আৰু এডমিশ্যনৰ ফাৰ্ষ্ট আমি 1300 টকা এডমিশ্যন ফিজ হয়, লগত ড্ৰেছটো পায় আৰু এডমিশ্যন হয়, বেল্ট পায়। তাৰ পৰা মান্থলি ফিজ আমাৰ 300 টকা হয়। আৰু তুমি কিমান দিনৰ পৰা ইয়াতে শিকি আছা? মোৰ আজি 2 বছৰ মানে এবাৰ হ'বহে। 2 বছৰ। তোমাৰ এইম কি? তুমি আগলৈ আৰু শিকি থাকিব বিচাৰিছা আৰু তোমাৰ ইণ্টাৰেষ্টটো কেনেকুৱা? তোমাৰ আৰু শিকিবৰ মন আছে নেকি আগলৈ? হয়, মোৰ মানে এতিয়া কাৰাটেৰ পৰা এছিয়ান খেলিব মন আছে, বাট আৰু কাৰাটে ট্ৰেইনিং কৰি বহুত ভাল লাগে আৰু নিজৰ ফিজিকেল হেল্থৰ কাৰণে মই কৰি আছোঁ। তো এতিয়া তুমি কোনোবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা নেকি? হয়, আমি ৰিচেণ্টলি আমি আসাম ষ্টেট খেলিলোঁ, তাৰপিছত নেশ্যনেল গেম খেলিলোঁ আৰু অলপতে আমাৰ ইণ্টাৰনেশ্যনেল খেলি আহিলে। তো দাদা আপোনাৰ ভাইটি বুলি কৈছোঁ, তোমাৰ নামটো কি? মোৰ কৌশিক চৰণীয়া। তোমাৰ নামটো? মই জিন্তি ৰাজবংশী। গতিকে বন্ধুসকল, মই আজি খুব কমকৈ মই কথা পাতিলোঁ আমাৰ কৌশিক চৰণীয়াৰ লগত আৰু জিন্তি ৰাজবংশীৰ লগত। এওঁলোকে ইয়াৰে ষ্টুডেণ্ট, তোমালোকে ইয়াৰে ষ্টুডেণ্ট হয়। এওঁলোকে ইয়াৰে ষ্টুডেণ্ট আৰু ইয়াতে এতিয়া শিকাব পৰা হৈ গ'ল বেছিক। দিছ ইজ নট লটছ অফ বেছিকখিনি তোমালোকে শিকাব পৰা হৈ গ'ল। আৰু কেৰাটী শিকিলে কি লাভ হ'ব পাৰে বা কিয় কেৰাটী শিকি চাকৰি পাব পাৰে নেকি, বা ফিজিকেল বা চাকৰিৰ কাৰণে শিকে নে কি, বা ফিজিকেল ফিটনেছৰ কাৰণে শিকে?
নট অনলি ফৰ জব প্লাছ আপোনাৰ ধৰক কিছুমান ফিজিকেলি অকণমান এবল নহ'ব পাৰে তেওঁলোকৰ কাৰণে কাৰাটেটো বহুত ইম্পৰ্টেণ্ট হয় আৰু প্লাছ আপোনাৰ ফিজিকেল হেল্থ তাৰপৰা আপোনাৰ যদি কিছুমান ধৰক ফিজিকেলি প্ৰব্লেম আছে সেইবোৰতো আৰু অভিয়াছলি হেৰি চাকৰিৰ কাৰণে সহজ হয় ইয়াৰ চাৰ্টিফিকেটটো বহুত ভেলু হয় চ' আপুনি যদি চাকৰি এপ্লাই কৰে এইটো চাৰ্টিফিকেট দিয়ে তো আপোনাৰ জব পোৱাত সহায় হয় আৰু এটা কথা যদি কোনোবা এক নৰ্মেল থাকে হয় বা তাৰমানে এটা মেডিচিনৰ দৰে কাম কৰে নেকি হয় যদি এক নৰ্মেল থাকে বা সি ভালকৈ খোজ কাঢ়িব নোৱাৰে বা ভিতৰৰ পৰা এনাৰ্জিটো পোৱা নাই বা তেওঁ কৰিব বিচাৰে হি ৱান্টছ টু ডু ছামথিং বা হি কান তাৰ কাৰণে কিছুমান সুবিধা হয় নেকি হয় ইয়াতে কাৰাটে ষ্ট্ৰেংথটো বহুত বেছি হয় চ' যদি তেওঁক ধৰক অলপমান ভৰি হওক হেণ্ডৰ হওক প্ৰেক্টিছ দিয়া হয় তেতিয়াহ'লে ফিজিকেলি তেওঁ ভাল হ'ব বন্ধুসকল কেৰাটী অনলি চাকৰিৰ কাৰণে নহয় যদি কোনোবা যদি অকণমান যদি ফিজিকেল ফিটনেছ নাই বা অকণমান ফিলিংটো যদি তাৰমানে শক্তি নোহোৱাৰ দৰে হৈ থাকে যদি কেৰাটী শিকিবৰ কাৰণে বা কেৰাটী যদি শিকে তাৰ গোটেই এনাৰ্জিটো আহি যাব পাৰে আৰু নৰ্মেল মানুহৰ দৰে হ'ব পাৰে গতিকে সেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বুজালোঁ আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু তোমালোকৰ লগত কথা পাতি বহুত ভাল লাগিল অনাগত দিনত আমি আৰু ভিডিঅ' কৰি থাকিম আৰু মই আমাৰ যিখিনি অডিয়েঞ্চ আছে অডিয়েঞ্চক জনাব বিচাৰিম কোনোবাই যদি ইয়াতে ট্ৰেইনিং ল'বলৈ আহে বা ল'ব বিচাৰে গতিকে তোমালোকৰ নাম্বাৰটো মই ইয়াত দি দিম অ'কে নমস্কাৰ